চলিয়াত মই আছোঁ জেডি গ্ৰেণ্ড এটা ৱেডিং হল এটা মিডিল ক্লাছ ফেমিলি এফৰ্ড কৰিব পৰা এটা ধুনীয়া বিবাহ ভৱন বুলি ক'ব পাৰি এইটো এতিয়া গেটত এনেকৈ ডেকৰেশ্যন কৰিছে ইভিনিং বহুত ভাল লাগিব ওপৰত আছে গ্লাছৰ এইটো বিল্ডিং আৰু লোকেশ্যন চাওক আপোনালোকে এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ ৱেডিং হল বহুতৰে ডিমাণ্ড আছিলে যে পাৰ্কিঙৰ কোনো অসুবিধা নাই আৰু ধুনীয়া গ্লাছৰ বিল্ডিং মিডিল ক্লাছ ফেমিলিও এফৰ্ড কৰিব পাৰিব এইটো কালাপাহাৰ ৰোডত এপিনে আপোনাৰ চাইকেল ফেক্টৰী হৈ গ'ল এপিনে চৰাবাতি আৰিয়ানগৰ তো ইয়াতে আছে জেডি ৱেডিং হল চ' কি ধুনীয়া ডেকৰেশ্যন কৰিছে চাওক ইয়াত বিয়া বাৰ্থডে এনিভাৰ্চাৰী যিকোনো পাৰ্টি আপুনি ইয়াত অৰ্গেনাইজ কৰিব পাৰে তেওঁলোকে ইণ্টেৰিয়াৰ ডেকৰেশ্যন গোটেইখিনি দি দিব কেটাৰিঙৰ পৰা ইত্যাদি কৰি চ' এটা মিডিল ক্লাছ ফেমিলিৰ কাৰণে এটা ৱেডিং হল কিমান বাজেটত আহে কি কথা চ' বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা এইটো হ'ল ইনচাইডটো এটা হিউজ কাউণ্টাৰ ইয়াতে ৰিচিপশ্যন পাই যাব আপোনালোকে আৰু বাকী ভিতৰত গৈ গোটেইখিনি দেখুৱাম কি ৰেট কি কথা গোটেইখিনি ক'ম এতিয়া বিয়াৰ ছিজন আহি আছে পূৰা পাৰ্টি হওক এনিভাৰ্চাৰী হওক যিকোনো বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন কৰিব পাৰে চ' এটা ধুনীয়া ৱেডিং হল আৰু এতিয়া আমাৰ বিয়াবোৰ আহি আছে চ' আপোনালোকে আহি ইয়াত কণ্টেক্ট কৰি কি কথা কি গোটেইখিনি পাতিব পাৰিব চ' ফাইনেলি জেডি ৱেডিং হলত মোৰ লগৰ হয় ফ্ৰেণ্ড হয় নামটো কৈ দিব অংকিত তোমাক নতুন বছৰৰ শুভেচ্ছা দিলোঁ আৰু কেনেকুৱা চলি আছে ভাল ৰেছপন্স পাই আছে চ' মোৰ কাষ্টমাৰ আহিব নিশ্চয় ভিডিঅ' চাই গতিকে অংকিত আছে অংকিতক লগ পাব আৰু ধুনীয়াকৈ কথাবিলাক বুজাই দিব কনচেপ্ট হিচাপত আপোনাৰ কেনেকুৱা কি আপোনাৰ প্লেন হিচাপত বুজাই দিব ৱেডিং হওক এনিভাৰ্চাৰী বাৰ্থডে গোটেইখিনি কথা পাতিম ভিতৰত গোটেইখিনি হল ওপৰত টেৰেছ তলত বেছমেণ্ট গোটেইখিনি দেখুৱাম ব'লা এতিয়া আমি যদি ফাৰ্ষ্ট কথা পাতোঁ যে মিডিল ক্লাছ ফেমিলি এটা ৱেডিং প্লেন কৰিব বিচাৰে ত' ৱেডিং প্লেনত আপোনালোকৰ ইয়াত কি কি পোৱা যাব মানে এইটো ফ্লোৰ বেছমেণ্ট টেৰেছ গোটেইখিনি পাই যাব আমাৰ যদি ৱেডিং কৰিব খুজিছে তেতিয়াহ'লে আমাৰ এটা ডাঙৰ হল আছে এইটো ল'ব পাৰে আচ্ছা এইটোৰ লগত আমি গৈ কথা পাতিম হলটো দেখুৱাম এইটো ৰিচিপশ্যন এৰিয়া হৈ গ'ল ইয়াতো যদি তেওঁলোকে নিজৰ প্লেন হিচাপত কিবা কৰিব বিচাৰে ইয়াতো পাৰে হয় কিন্তু ইয়াত গেষ্ট বহিবৰ কাৰণে ধুনীয়া হ'ব টিভি চিভি ৰখোৱা আছে আৰু এইপিনে হৈ গ'ল ৰিচিপশ্যনটো আপোনালোকক দেখাই আছোঁ ইয়াত আহি আপুনি কণ্টেক্ট কৰিব পাৰে এতিয়া আমি হলত এণ্ট্ৰি কৰিম এতিয়া চাওক হলটো কেনেকুৱা দেখাই আছোঁ গোটেইখিনি চাওক চ' হলত এণ্ট্ৰি কৰি আছোঁ আমি হয় লাইটবোৰ জ্বলাই দিব অলপ চ' হলটো দেখিছে এটা বৃহৎ হিউজ হল বুলি ক'ব পাৰি এইটোত আপুনি 500 মানুহ আহি বহিলেও হয়তো ধুনীয়াকৈ বহিব পাৰিব ইয়াত আটাচ বাথৰুমো আছে নেকি এইটো আইডিয়া মানে কিমানমান মানুহ চিটিং এৰিয়া কেপাচিটি কিমান মানুহ ইয়াতে মোৰ দেন 100 মানুহ একদম আহিব মানে 100জনতকৈও প্ৰায় 100জন মানুহ ইয়াতে বহিব পাৰিব চ' আজিকালি 100জন মানে ইনাফ আৰু বহুত আৰু ইপিনে আপুনি বোলে ছানশ্বাইন এনজয় কৰিব বিচাৰিলে ধুনীয়াকৈ সূৰ্যৰ পোহৰ পাব এতিয়া আমি গৈ আছোঁ টেৰেছত য'ত মানে বেছিকৈ বেংগলী ৱেডিংবিলাকক কেনেকৈ কি হয় তেনেকুৱা আমাৰ আছামিজ ৱেডিং মানে হোম এইবিলাক কৰিবৰ কাৰণে ফ্ল'ৰৰ ভিতৰত স্ম'ক ডিটেক্টৰ আছে সেইকাৰণে অসুবিধা হয় চ' ওপৰত গৈ কৰিব দেখাই আছোঁ এইটো আমি আহি পালোঁ ফ'ৰ্থ ফ্ল'ৰ এইটো চাওক মেইন টেৰেছৰ ভিতৰত ইয়াতে মানে একদম ৰিচুৱেল যিখিনি হয় ধাৰ্মিকভাৱে যিখিনি কৰা হ'ব ইয়াত কৰা হ'ব ত' মোৰ ভিউৱাৰ্ছ সকলো আছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান চ' যোনে যেনেকৈ বিচাৰে তেনেকৈ তোমালোকে প্লেনিং কৰি দিবা চ' এইটো কোনো অসুবিধা নাই বহুত ধুনীয়া কথা গতিকে আজি এইখন যিখন বিয়া হৈছে এইখন হিন্দু বেংগলী এইটো জানে আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব আৰু চাওক এতিয়া জাষ্ট ডেকৰেশ্যন ষ্টাৰ্ট হৈছে খুবেই ধুনীয়া লাগি গৈছে ৱেল ট্ৰেইন হয় এওঁলোকে এইবিলাক কিছুমান বাহিৰত কাম শিকি আহিছে নে কলকাতা মোক কৈছিলে লাষ্ট টাইম চ' চাওক ধুনীয়াকৈ সজাই আছে চ' আপোনালোকে আহিব নিজে প্লেন কৰিব কেনেকুৱা কি লাগে এইটো আমি আহি পালোঁ ফ'ৰ্থ ফ্ল'ৰ এইটো চাওক মেইন টেৰেছৰ ভিতৰত ইয়াতে মানে একদম ৰিচুৱেল যিখিনি হয়
ধাৰ্মিকভাৱে যিখিনি কৰা হ'ব ইয়াত কৰা হ'ব। তো আপোনালোকে যদি বেংগলী সম্প্ৰদায়ৰ মানুহে চাই আছে তেওঁলোকে বুজি পাব। আমাৰ হিন্দু সম্প্ৰদায়ৰ মানে যিকোনো ৰিচুৱেল ধাৰ্মিক অসমীয়া বেংগলী আমাৰ বিহাৰী মাৰৱাৰী যিখিনিয়ে মানে হোম যজ্ঞৰ দ্বাৰা বিয়া সম্পাদন কৰে তেওঁলোকৰ এনেকুৱা। আৰু এটা কথা ক'ব বিচাৰিম, মোৰ ভিউৱাৰ্ছ সকলো আছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান। চ' যোনে যেনেকৈ বিচাৰে তেনেকৈ তোমালোকে প্লেনিং কৰি দিবা। চ' এইটো কোনো অসুবিধা নাই, বহুত ধুনীয়া কথা। গতিকে আজি এইখন যিখন বিয়া হৈছে এইখন হিন্দু বেংগলী হিন্দু মানে এইটো বেংগলী হিন্দু ধৰ্মৰ বিয়া হৈ আছে। গতিকে বেংগলীবিলাকৰ এইটো জানে আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। আৰু চাওক এতিয়া জাষ্ট ডেক'ৰেশ্যন ষ্টাৰ্ট হৈছে, খুবেই ধুনীয়া লাগি গৈছে। ৱেল ট্ৰেইন হয় এওঁলোকে। এইবিলাক কিছুমান বাহিৰত কাম শিকি শিকি আহিছেনে কলকাতা মোক কৈছিলে লাষ্ট টাইম। চ' চাওক ধুনীয়াকৈ সজাই আছে। চ' আপোনালোকে আহিব, নিজে প্লেন কৰিব কেনেকুৱা কি লাগে। ইয়াতে টেৰেষ্টত এইখিনি হৈ যাব। এইটো আমি আহি পালোঁ ফ'ৰ্থ ফ্ল'ৰ। এইটো চাওক মেইন টেৰেষ্টৰ ভিতৰত ইয়াতে মানে একদম ৰিচুৱেল যিখিনি হয় ধাৰ্মিকভাৱে যিখিনি কৰা হ'ব ইয়াত কৰা হ'ব। তো আপোনালোকে যদি বেংগলী সম্প্ৰদায়ৰ মানুহে চাই আছে তেওঁলোকে বুজি পাব। আমাৰ হিন্দু সম্প্ৰদায়ৰ মানে যিকোনো ৰিচুৱেল ধাৰ্মিক অসমীয়া বেংগলী আমাৰ বিহাৰী মাৰৱাৰী যিখিনিয়ে মানে হোম যজ্ঞৰ দ্বাৰা বিয়া সম্পাদন কৰে তেওঁলোকৰ এনেকুৱা। আৰু এটা কথা ক'ব বিচাৰিম, মোৰ ভিউৱাৰ্ছ সকলো আছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান। চ' যোনে যেনেকৈ বিচাৰে তেনেকৈ তোমালোকে প্লেনিং কৰি দিবা। চ' এইটো কোনো অসুবিধা নাই, বহুত ধুনীয়া কথা। গতিকে আজি এইখন যিখন বিয়া হৈছে এইখন হিন্দু বেংগলী হিন্দু মানে এইটো বেংগলী হিন্দু ধৰ্মৰ বিয়া হৈ আছে। গতিকে বেংগলীবিলাকৰ এইটো জানে আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। আৰু চাওক এতিয়া জাষ্ট ডেক'ৰেশ্যন ষ্টাৰ্ট হৈছে, খুবেই ধুনীয়া লাগি গৈছে। ৱেল ট্ৰেইন হয় এওঁলোকে। এইবিলাক কিছুমান বাহিৰত কাম শিকি শিকি আহিছেনে কলকাতা মোক কৈছিলে লাষ্ট টাইম। চ' চাওক ধুনীয়াকৈ সজাই আছে। চ' আপোনালোকে আহিব, নিজে প্লেন কৰিব কেনেকুৱা কি লাগে। ইয়াতে টেৰেষ্টত এইখিনি হৈ যাব। মানে বহুতৰে গেষ্ট থাকে বাহিৰৰ পৰা আহে কিছুমান, তেওঁলোকক থাকিবৰ কাৰণে ইয়াত সুবিধা আছে। চ' ৱেডিং বুলি ক'লে এদিন আগৰ দুদিন আগৰ পৰা আহি থাকিব পাৰে। চ' বহুতে তেনেকৈ বিচাৰি থাকে আৰু ৰেষ্ট ল'ব বিচাৰিলেও তেনেকুৱা গেষ্টৰ ৰুমবিলাক আছে, সেইবিলাক দেখুৱাই দিম। বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিম। এতিয়া আমি আহি গৈছোঁ ৰুম চাবলৈ। আপোনালোকে ইয়াত ৱেডিং বুলি নহয়, এনেও যদি আপুনি লড্জ বুলি ভাবে বা গেষ্ট, আপুনি যদি ইয়াত হস্পিটেল এখন আছে কেঞ্চাৰ হস্পিটেল জানে সকলোৱে, বি বৰুৱা কেঞ্চাৰ হস্পিটেল। চ' গেষ্ট কোনোবা আহিলে হস্পিটেলৰ পেচেণ্টৰ লগত যিবিলাক আহে ৰোগী ৰখিবলৈ তেওঁলোকে ইয়াত থাকিব পাৰে। চ' আৰু ৱেডিঙত যোনে আহে তেওঁলোকেও ল'ব পাৰে। চ' এণ্টাৰ হৈ আছোঁ। এইটো এটা ধুনীয়া হিউজ ৰুম। এইখন পূৰা কিং বেড, এইপিনে এখন ছিংগল বেড আছে। চ' এইবিলাক কেনেকুৱা বাজেটত যদি কোনোবা মানে হস্পিটেলত আহে তেনেকুৱা? এইটো আমাৰ আহে 2800ৰ বাজেটত আহে। এইটো আচ্ছা, এইটো ট্ৰিপল বেড চেগমেণ্ট এচি ৰুম হয়। এচি এণ্ড গিজাৰ হয়। এইবিলাক চাওক, এইপিনে আপুনি ধুনীয়া বালকনি ফালে গ্লাছৰ যদি বোলে ধুনীয়াকৈ ছানশ্বাইন ল'ব বিচাৰে। আৰু এইটো পাৰ ডে মানে 2800 এচি ৰুম আৰু টিভি চিভি গোটেইখিনি আছে। আৰু বেডকেইটাত দেখি গম পাইছোঁ। চ' হাই কোৱালিটি বেড হয়। গতিকে আপোনালোকে যদি ইয়াতে কেঞ্চাৰ হস্পিটেলত কোনোবা ভিজিট কৰে, কোনোবা ৰোগীৰ লগত আহে পেচেণ্টৰ লগত, তেওঁলোকে থাকিব পাৰে। আৰু ৱেডিঙতো কোনোবাই এক্সট্ৰাকৈ ল'ব বিচাৰে, এইটো ৱেডিং হলৰ লগত এইটো কমপ্লিমেণ্টাৰী থাকে। ৱেডিং যদি এইটো ৰুম কমপ্লিমেণ্টাৰী মানে ৱেডিং হলৰ লগত মানে তেওঁলোকৰ ফেমিলিৰ কোনোবা থাকিব বিচাৰিলে এইটো কমপ্লিমেণ্টাৰী হিচাপত পাই যাব। আৰু এটা আছে আমাৰ ইকনমিক সেগমেন্ট। আচ্ছা, এইটো এটা দেখাই আছে, লাইটবোৰ দি দিব। হয়, এইটো ধুনীয়া ডাবল বেড হৈ গ'ল। এইটো অলপ ল' বাজেটত আহিব। কিমানত আহিব? এইটো আহিব 1500 অনলি 1500 টকাত এনেকুৱা এটা ৰুম কালা পাহাৰত উইথ এচি। হয়, বাথৰুম গোটেইখিনি আছে। আৰু ইয়াতো আছে ধুনীয়াকৈ গুৱাহাটী চিটিৰ ছানশ্বাইন এনজয় কৰি ইয়াত আপুনি থাকিব পাৰে। আৰু ৱেডিঙত বেছিকৈ মানুহ হৈ গ'লে তেওঁলোকেও লৈ ল'ব পাৰে। চ' দেখিছে ৰুমবিলাক ধুনীয়া নিট এণ্ড ক্লিন, গোটেইখিনি সা সুবিধা আছে, অত্যাধুনিক সা সুবিধা। হয়, এইবিলাক ধুনীয়া দেখিছে। ইয়াতে টাৱেল গোটেইখিনি নিট এণ্ড ক্লিনকৈ ৰখোৱা হৈছে। চ' আপোনালোকে আহিব, আহিলে গম পাব গোটেই কনচেপ্টটো।
মোৰ বহুত বেছি ভাল লাগিছে খুবেই মানে দেখিবলৈ মানে 5 ষ্টাৰ নহ'লেও বা 5 ষ্টাৰ নহ'লেও 5 ষ্টাৰৰ ফিল পাব পাৰে নিট এণ্ড ক্লিনকৈ আৰু এওঁলোকৰ বিহেভিয়াৰ ৰেছপন্স বহুত ভাল চ' আপোনালোকে আহি ভিজিট কৰিব হয় চ' ইয়াত মানে যোনে আহি থাকে তেওঁলোকে খানাটো নিজে বনাইও খাব পাৰে হয় বহুত তেনেকৈ ভাবে মানে বাহিৰৰ খানা খাই আৰু এওঁলোকৰ মানে ইয়াতে নিজৰ গোটেইখিনি বাচন গোটেইখিনি থৈ দিয়া আছে নিজৰ ইচ্ছামতে বনাই খাব পাৰে ত' আমি কিটচেনটো চাব গৈ আছোঁ চাওক কিটচেনটো ধুনীয়া পুৰা আপোনালোকৰ ইয়াত পানীৰ সুবিধা আছে আৰু মানে বাচনখিনি দি দিয়া হয় তেওঁলোকক এইখিনি এক্সট্ৰাকৈ ৰাখিছে যোনে যেনেকৈ বনাই খাব বিচাৰে ইয়াত বনাই খাব পাৰিব তাৰমানে গেছ চিলিণ্ডাৰ গোটেইখিনি দিয়া আছে চ' যোনে বিচাৰে এনেকৈ লজ বিচাৰে আমি বোলে নিজৰ মতে বনাই খাব বিচাৰোঁ এইখিনি গোটেইখিনি সুবিধা ইয়াতে পাব JD ৱেডিং হল বেছি দূৰ নহয় কেঞ্চাৰ হস্পিটেলৰ পৰা অলপ আহিলে আপুনি কালাপাহাৰ HDFC বেংকৰ নেক্সট বিল্ডিঙতে পাই যাব such a huge counter এতিয়াতো লাইটবিলাক দিয়া নাই মানে ইভিনিঙত আপুনি এটা বেলেগ লুকছ পাই যাব ইয়াতে এটা বেছমেণ্ট আছে বেছমেণ্টো আপুনি কভাৰ কৰি ল'ব পাৰে টেৰেছতো প্লেচ আছে হলবিলাক আছে গোটেই